নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাৰ পৰা কাম বন কৰি আজৰি হৈ চাহ তাহ খালোঁ বাৰু। ভাবিলোঁ আপোনালোকৰ লগতো অকণমান কথা পাতোঁ। পোনপ্ৰথমে মই ৰঙালী বিহুৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বছৰটো আপোনালোকৰ বাবে শুভ হওক তাৰ কামনাৰে মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। এয়া মিষ্টাৰে মাংস বনাই আছে আৰু এয়া আমলৈটো জলকীয়া ধৰিছে। এয়া আমলৈটো হয় মিষ্টাৰ বহুত বিচাৰি কষ্টকৈ ভাঙি আনিছে। আৰু আমাৰ মিষ্টাৰ মানে খানা বনোৱা বহুত পাকৈ। এই লাহেকৈ কৈছোঁ নহ'লে নবনাব আকৌ। এয়া মই মানে ভাতকেইটা বনালে প্ৰায় মাছ মাংস থাকিলে আজৰি হৈ যাওঁ। নিৰামিষ থাকিলে অৱশ্যে নবনাই, মই বনাব লাগে সকলোখিনি। আমাৰ মানে এওঁ মানে বনাই থাকোঁতে টেষ্ট কৰি থকাটো বৰ ডাঙৰ কথা আৰু দেই, কৈ দিছোঁ বেয়া পাইছে। বনাই থাকে আৰু বিশেষকৈ আমাৰ ঘৰত তেনেকুৱা কোনো ডাঙৰ মানুহ বুলিবলৈ নাই বাৰু। আমি পৰিয়ালটো ছোৱালী দুজনী আৰু আমি দুজন। ছোৱালী দুজনীক আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাইছে সেইসকলে চিনি পায়ে, ৰাজলক্ষী বৰা আৰু আকাংক্ষা প্ৰিয়া বৰা, সোণজনী আৰু দেহাজনী। আমি ধুনু বুলিও মাতোঁ সৰুজনী। আৰু ডাঙৰ ছোৱালীক এয়া বিহু বুলি এই চোলাটোকে দিলোঁ। বৰ বিশেষ এবাৰ দামী কাপোৰ দিয়া নাই, ঘৰত পিন্ধিব পৰাকৈ দিছোঁ। আৰু মানে জলকীয়া পুৰা সকলোলৈকে মোৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু সকলোলৈকে মই ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে বিহু খাবলৈ মাতিছোঁ, নিমন্ত্ৰণ কৰিছোঁ, আহিব। এইফালে আমাৰ ধুনু শুই আছিলে, উঠিছে। ধুনু উঠিলা? আহা আহা ল'বা, আহা জেতুকা ল'বা দেই, আহা আহা। বা চোৱা এইফালে জেতুকা লৈ আছে বাই কিমান ষ্টাইল দিছে দেখিছা? তোমাকো দি দিব দেই। আমাৰ ধুনু উঠিলে। এইফালে পাপা কি বনাইছে চোৱা, এয়া খাবা। এয়া আমাৰ ধুনু নতুন চোলা, বেছি জলকীয়া দিলে বেয়া কিন্তু দেই। এইফালে আমাৰ ধুনু নতুন কাপোৰ দেখুৱাই দিয়া, বিহুৰ দেখুৱাই দিয়া। আহা ধুনু নতুন কাপোৰ দেখুৱাই দিয়া আকৌ, হাঁহি দি মাৰি দিয়া। আৰু কেনেকৈ আজি নাচি দেখুৱাই দিবা দেই। এইফালে এয়া আমি খাবলৈ লৈছোঁ। ধুনু ৰ'বা দেই। বিহুৰ ভাত, পানী দিয়া পঁইতা ভাত। আৰু আমি সদায় গৰু বিহুৰ দিনা পানী দিয়া পঁইতা ভাত খাওঁ। আমি সকলোৱে মিলি এনেকৈয়ে বহি খাওঁ। আৰু আমলৈটো মাংস, তিহু চিহু এনেকৈ মানে কম পৰিমাণে আজি পানী দিয়া ভাত এনেকৈয়ে মানে পানী দিয়া ভাত খাওঁ আৰু বিহুৰ দিনাখনি আমি খাওঁ। তেতিয়াহ'লে আপোনালোকে বিহুৰ দিনা, গৰু বিহুৰ দিনাখনি গৰম ভাত খায়নে নে এনেকৈ পানী দিয়া ভাত খায়? আমলৈটো খায় নেখায় বা কেনেকৈ কি কৰে নিয়ম এবাৰ জনাবচোন কমেণ্ট কৰি। হাঁহি দিবা এতিয়া। মাংস আইয়া ফটো তুলিছে বুলি গম পাইছে তাই। মাংস নিজে খাবানে এইটো? আমাৰ ধুনীয়া নাচিবা।
আপোনালোকক অকণমান দেখুৱাই দিছোঁ চাই থাকক বিহু নমস্কাৰ মানে সিহঁতে আনন্দিতা হৈ গিয়া বৰ ধুনীয়া নাচিছে কৈ দিয়া নমস্কাৰ মানে সিহঁতে অংকিতা শৰ্মা তাইৰ নাম বেলেগ আছে এয়া বিহুৰ সাজত সাজি কাচি ওলাইছোঁ দুকপিমান ফটো তোলোঁ বুলি ভাবিলোঁ আৰু এতিয়া যাম 100 এবিধ শাক বুটলিবলৈ আৰু মোৰ লগতো আপোনালোক গৈ থাকক 100 এবিধ শাক বুটলিবলৈ মই এই বিহু ড্ৰেছযোৰ মানে কাপোৰযোৰ চেঞ্জ কৰি লওঁ এইফালে আমাৰ ধুনুৱে বিহু নাছিলে আজি ঘৰতে নচুৱাইছিলোঁ ধুনু নাচি দিয়া অকণমান কোচতে নাচি দিয়া এইফালে এইফালে অঁ ভাগৰ লাগিছেনে অকণমানে নাচিছা অঁ ঘৰতে নাচিছিলে অকণমান ঢোল লাগিব পেঁপা লাগিব তেতিয়াহে নাচিব নাচা অঁ ছোৱালী দুজনীলৈ বিহু বুলি আনিছিলোঁ এয়া কপৌ ফুল এইকেইটা কপৌ ফুল ডাঙৰ ছোৱালী এইবাৰ ডাঙৰ ছোৱালীলৈ আনিছোঁ কপৌ ফুল আৰু এইবাৰ কপৌ ফুলে এইবাৰ সৰু অলপমান এইবাৰ সৰু ছোৱালী এইবাৰ ডাঙৰ ছোৱালী আৰু এইবাৰ ডাঙৰ ছোৱালী তাৰপিছতে আৰু এইবাৰ সৰু ছোৱালী এয়া আনিছিলোঁ আৰু এইফালে এয়া জোনবিৰি জোনবিৰি দুজনীক এয়া দুডাল দিছোঁ জোনবিৰি আৰু এইফালে আৰু এডাল জোনবিৰি আছে এডাল আমাৰ সৰু ছোৱালীয়ে গিফ্ট পাইছে সৰু বৰমাকে দিছিলে বিহু বুলি এইডাল আৰু এইফালে দুডাল এনেকুৱা এই দুডাল খালীকৈ আছে মানে মণি আৰু ইয়াৰ মানে দুগদুগী আৰু এটা আছে ক'ত আছে এনেকুৱা দুটা আছে মানে তাৰপিছতে এইফালে এয়া গামখাৰু দুযোৰ ধুনু দিয়া আকৌ দিম দেই এইফালে দিয়া আৰু সেইপাত দিয়া আকৌ দিম দিয়া দেখা আকৌ দিম দিয়া দেই আৰু এয়া দুজনীলৈ দুযোৰ গামখাৰু এয়াকে বিহু বুলি আনি দিলোঁ নাচনীহঁতে নাচিবলৈ আৰু এতিয়া ডাঙৰ ছোৱালী কাইলৈ নাচিবগৈ বাৰু হাতীয়া খোৱাত জেংবিহু মাৰিব এই প্ৰদৰ্শনী হয় নাই শুন হে
প্ৰদৰ্শনী কম্পিটিশ্যন বোলে নহ'ল কোৱা কথা আছিলে বাৰু এতিয়া প্ৰদৰ্শনীহে হ'ব প্ৰদৰ্শনী নাচিবগৈ আৰু এয়াই আৰু বিহু বুলি বজাৰ আৰু বাকী কাপোৰ কানি দেখুৱাবলৈ নোৱাৰিলোঁ ভিডিঅ' কৰি ৰাখিবলৈ নহ'ল পিন্ধি দিলে যিহেতু দেখিছে ভিডিঅ'ত দেখিছে জেতুকা ল'লোঁ এতিয়া সোনকালে দিনতে লৈ ল'লোঁ ধুনু আছে যে যিহেতু এতিয়া মই লৈ লৈছোঁ তাৰপিছতে ডাঙৰ হ'ব এই তেনেকৈয়ে নামিলে অথনিও মই ভয় খাই গ'লোগৈ ভয় চাই নাই তেওঁলোকে এবাৰ বিহুত জেতুকা লৈছে গছপাতৰ জেতুকা লৈছে নে কিনা জেতুকা লৈছে